আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহ। সমূহ দৰ্শকক প্ৰীতি আৰু শুভেচ্ছা জনাই আগবঢ়োৱা হৈছে IMSMSৰ সাপ্তাহিক অনুষ্ঠান ইছলামী কুইজ। وما توفيقي إلا بالله প্ৰিয় দৰ্শক, মহান আল্লাহ তাআলাৰ ৰহমতত এতিয়ালৈকে আমি আমাৰ এই ধাৰাবাহিকখনৰ 5টা সংখ্যা প্ৰকাশ কৰি উলিয়াইছোঁ। আজি আমি আগবঢ়াবলৈ লৈছোঁ এই ধাৰাবাহিকখনৰ 6ষ্ঠ সংখ্যা। সন্মানীয় দৰ্শক, আজিৰ সংখ্যাটোৰ পৰা আমি প্ৰতিটো প্ৰশ্নকে MCQ শৈলীৰে উপস্থাপন কৰিব বিচাৰিছোঁ। অৰ্থাৎ প্ৰতিটো প্ৰশ্নৰ সৈতে 4টাকৈ বিকল্প দিয়া থাকিব। এই বিকল্পবোৰৰ পৰা আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ চেষ্টা কৰিব। আনহাতে শেষৰ প্ৰশ্নটো আগৰ দৰেই বিশেষ প্ৰশ্ন হ'ব আৰু ইয়াৰ শুদ্ধ উত্তৰটো আগৰ দৰেই পৰৱৰ্তী সংখ্যাটোত জনাই দিয়া হ'ব। সুপ্ৰিয় দৰ্শক, তেনেহ'লে এইবাৰ বলক নতুন ৰীতিৰে উপস্থাপন কৰা আমাৰ আজিৰ সংখ্যাটোৰ প্ৰশ্নবোৰলৈ। প্ৰথম প্ৰশ্ন, ইছলামী কেলেণ্ডাৰৰ প্ৰথম মাহ কোনটো? ৰমজান, শাওৱাল, মুহৰৰম, সফৰ। শুদ্ধ উত্তৰটো হ'ল মুহৰৰম। لا إله إلا الله দ্বিতীয় প্ৰশ্ন, খলিলুল্লাহ বা আল্লাহৰ বন্ধু কোনগৰাকী নবীৰ উপাধি? হজৰত আদম আলাইহিছ সালাম, হজৰত নূহ আলাইহিছ সালাম, হজৰত ইব্ৰাহিম আলাইহিছ সালাম, হজৰত ইছমাঈল আলাইহিছ সালাম। শুদ্ধ উত্তৰটো হ'ল হজৰত ইব্ৰাহিম আলাইহিছ সালাম। لا إله إلا الله তৃতীয় প্ৰশ্ন, ছৌদি আৰবৰ ৰাজধানীৰ নাম কি? মক্কা, মদিনা, জিদ্দা, ৰিয়াদ। শুদ্ধ উত্তৰটো হ'ল ৰিয়াদ। لا إله إلا الله চতুৰ্থ প্ৰশ্ন, কোনগৰাকী মোগল সম্ৰাট জিন্দা পীৰ নামেৰে জনাজাত? বাবৰ, হুমায়ুন, শ্বাহজাহান, ঔৰংজেব। শুদ্ধ উত্তৰটো হ'ল ঔৰংজেব। لا إله إلا الله এইবাৰ আছে বিশেষ প্ৰশ্ন। প্ৰিয় দৰ্শক, আজিৰ বিশেষ প্ৰশ্নটোলৈ যোৱাৰ আগতে আহক যোৱা সংখ্যাৰ শুদ্ধ উত্তৰটো জানি লওঁ। যোৱা সংখ্যাৰ বিশেষ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে হলেণ্ড। لا إله إلا الله এতিয়া আহক আজিৰ বিশেষ প্ৰশ্নটোলৈ। বিশেষ প্ৰশ্ন, তলত উল্লেখ কৰা কোনটো কাৰ্য অজুৰ ফৰজ নহয়? কুলকুলি কৰা, মুখমণ্ডল ধৌত কৰা, মূৰ মাছেহ কৰা, দুই ভৰি ধৌত কৰা। প্ৰিয় দৰ্শক, আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো নিৰ্ণয় কৰক আৰু আমাৰ এই নতুন উপস্থাপন শৈলীটো কেনে লাগিছে তাকো কমেণ্ট বক্সত লিখি জনাই দিয়ক। আজিলৈ ইমানেই। পুনৰ নতুন এটা সংখ্যাত লগ পোৱাৰ প্ৰত্যাশাৰে আল্লাহ হাফিজ। اقرأ خيرا